আজি আমাৰ বিয়া পতা 6 months পুৰা কমপ্লিট হ'ল। ইস খুশি মে আমি আজি হোটেললৈ আহিছোঁ। তুমি কি খাব কোৱা? তোমাৰ যি ভাল লগা আছে বস্তু তুমি অৰ্ডাৰ দি দিয়া। হয় শুনকচোন, মই আপোনাক কিবা এটা ক'ব বিচাৰিছোঁ। আৰে বাবা, কথাটো হৈয়ে থাকিব। আজি কি খাব তুমি সেইটো কোৱা না। তোমাৰ স্পেচিয়েল যি খাবা সেইটো মোক কোৱা, মই আজি অৰ্ডাৰ দিছোঁ। আগতে আপুনি মোক কথাটো শুনক না। কোৱা তেন্তে তোমাৰ কথাটো আগতে কোৱা। মোক কিন্তু আপুনি খং নকৰোঁ আৰু নেমাৰো বুলি কওক। আৰে বাবু, নাই নকওঁ তুমি কোৱা না। ডাৰ্লিং, মই প্ৰেগনেণ্ট হৈ আছোঁ। আৰে বাহ, এইটোতো ভাল খবৰ। তুমি ভয় কিয় খাইছা? কিন্তু মই এনেকৈ কলেজত পঢ়ি থাকোঁতে দেউতাক কৈছিলোঁ, কিন্তু মোৰ দেউতাক খুব পিটিলে। কি কৰি মইতো টেষ্ট খাই পেলাম। অঁ এনেকৈ ঠিক এই ধৰণে মোৰ দেউতাই খং কৰিছে তেতিয়া। এই ভগৱান, উঠাই লওক। অৰি আপুনি এইবিলাক কি কৈছে? মোক নহয় তোক উঠাই লওক।